welcome back to another episode of Lisa Unplugged. Well, connectivity is very important, बहुत बेसी important. अर्थात transportation. और transportation और modes खिनि तो हमें जानो like waterways, roadways, airways. और आज ही मैं primarily roadways रे कथा कम. अर्थात रास्ता घाट बा दलंग. মোৰ কাৰণে দেই মই ভাবোঁ যে ৰাস্তা ঘাট বা দলং ইজ নট প্ৰাইমেৰিলি a way of transportation মানে not just focusing on transportation. Roadways, ৰাস্তা ঘাটে হওক বা দলং আমাৰ কাৰণে এটা opportunity and a way of development, এটা opportunity to grow more. আমাৰ ইয়াতে import exporter business develop হ'ব, তাৰপিছত cultural exchange programs develop হ'ব, তাৰপিছত আমি বিভিন্ন ৰকমৰ opportunitiesবোৰ খোল খাব আমাৰ কাৰণে roadways বা দলঙৰ থ্ৰুদি এখন দলং বা এখন roadways বা এটা যেতিয়া ৰাস্তা এটা বনে আমাৰ বাবে tourism sector to develop হয় and that is very important. আমি just ভাবোঁ যে ৰাস্তা ঘাট বনিলে বা এখন দলং বনিলে আমাৰ কাৰণে খালি এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাবলৈ সুবিধা হৈছে নহয়, যথেষ্টখিনি ফেক্টৰছ তাৰ লগত যথেষ্টখিনি চেক্টৰ তাৰ লগত জড়িত হৈ থাকে. অসম চৰকাৰেও ঠিক তেনেধৰণে ৰোডৱেজত বা দলঙত বহুতখিনি কাম কৰি গৈছে. যেনেকৈ আমি কেইখনমান উল্লেখযোগ্য ব্ৰিজ বনিলে, যেনেকৈ ঢলা শদিয়াই হওক, বগীবিল হওক, শৰাইঘাট হওক, 10,000 কিলোমিটাৰ ৰাস্তা অলৰেডি ইট হেজ বিন কনষ্ট্ৰাক্টেড আৰু 1000খন ব্ৰিজ অলৰেডি দে হেভ বিন কনষ্ট্ৰাক্টেড বা ৰিপেয়াৰ হৈছে. আৰু চবতছে ভাল ইনফৰ্মেশ্যন আই ৱাজ লাইক চ' হেপী মই যেতিয়া ক'ম বুলি আহিলোঁ, চবতছে ভাল ইনফৰ্মেশ্যন এইটো যে ধুবুৰীৰ পৰা ফুলবাৰীলৈ যোনখন ব্ৰিজ বনিব দেট উইল বি ইণ্ডিয়াজ লংগেষ্ট ব্ৰিজ. 4 laner a bridge khan will be 20 kilometers long. Isn't it amazing an amazing news for the entire Ahom Baki Raiser karne mane like sabor karne amar ta iman happy news by 25 to 26 mane 2025 to 26 amar a bridge khan complete hoy jabo and that is an amazing news mane ami we will be on the top list. Isn't that amazing? মই ভাবিলোঁ মই যেতিয়া মই গম পাই গ'লোঁ মানে নাই ইমিডিয়েটলি মই ক'ব আহিব লাগিব. মই মানে একদম খুঁজি আৰম্ভ হৈ গ'লোঁ কি নাই ক'ব লাগিব Lisa Unplugged needs to know this, হয় নাই? See, these are certain good things যিখিনি আমি জানিব লাগিব, যিখিনি বাবে আমি aware হ'ব লাগিব যে এনেকুৱা ভাল কাম, ধুনীয়া কাম আৰু মানে one of the ট্ৰেণ্ডিং কাম আমাৰ অসমত হৈ আছে আৰু ফিউচাৰ ইজ so bright. All we need to know is কি আমি এইবোৰ বিষয়ে জানি থাকিব লাগিব, aware থাকিব লাগিব and yes, stay wise, then we will have wise government. মই আগতে আপোনালোকক অলৰেডি জনাইছোঁ আৰু জনাই যাই থাকিম, এইটো মোৰ ৰেছপনচিবিলিটি, হয় নাই? Anyway, see you the next time at Lisa Unplugged with another happy go episode. Bye!